हेलो गाइस কালি ভিডিও আপলোড নকৰিলো মানে অলপ ব্যস্ত আছিলো বেলেগ এটা কামত গতিকে আপলোড কৰিব নোৱাৰিলো আজি নতুন এটা ভিডিওত আপোনালোকক স্বাগতম জনাইছো ফাৰ্স্ট অফ অল আজি মানে বুক এখন অৰ্ডাৰ দিছিলো বহুত দিনৰ আগতে হাউ টু বিকাম এ পিপল মেগনেট বুকখন আজি আহিলে মেবি এটো দিৱালী অফাৰ চলি থকা কাৰণে এটো ডেলিভাৰী বেছি হয়তো গতিকে অলপ তেওঁলোকে ডেলিভাৰ দিওঁতে অলপ টাইম লাগে বাকি যি কি নহক বুকখন ভালে আছে পঢ়ি চাব পাৰে আপোনালোকে লাইফ লেসন আৰু এটা টু উইন ফেম এন্ড ইনফ্লুয়েন্স পিপল বুকখন টাইপৰে হ'ব মেবি তালকেটো পঢ়া নাই বুকখনৰ মই ৰিভিউ চাইছিলো ইউটিউবত ৰিভিউ চাই বুকখন কিনিলো ভাল হ'ব লাগে পঢ়ি চাই আপোনালোকক নিশ্চয় জনাম চাই থাকিব ভিডিওটো আৰু এটা প্ৰডাক্ট দিছিলো প্ৰডাক্ট মানে মোৰ নহয় মাৰ প্ৰডাক্ট এটা দিছিলো বস্তুটো আউট ফৰ ডেলিভাৰী দেখাই আছে মানে একচুয়ালি যোনজন লৰাই দিয়ে তেখেত চাগে মেবি আজি এবসেন্ট আছে বেলেগ এজনে দিবলৈ আহিছিলে গতিকে তেওঁ চাগে এটা বস্তুৱে পিক আপ কৰিলে আউট ফৰ ডেলিভাৰী দেখাই আছে কিন্তু আহিলে এখনে বাকি আহা নাই আহিলে ভাল লাগিল এখনে কাৰণে ওয়েট কৰি আছিলো এখনে নাহিলে বুকখনটো আহিবই বুকখন মই অলৰেডি পে কৰি ৰাখিছো বুকখনৰ কথা নাথাকে বাকি বুকখনৰ কোৱালিটি বিল্ড কোৱালিটি ঠিকে আছে প্ৰাইচটো হিচাপত সৰু বুক হয় কিন্তু 170 নে 50 কিমান লৈছিল ফ্লিপকাৰ্ট এচিয়ৰ মানে হয় প্ৰডাক্টটো আৰু তাৰপৰি মই পে লেটাৰ অপচন দি পে কৰো বেছিভাগ বস্তু এই মাহত যদি মই ৰিসিভ কৰো মানে নেক্সট মাহৰ 5 তাৰিখৰ ভিতৰত পেমেন্ট কৰিব লাগে ফ্লিপকাৰ্ট এচিয়ৰ আপোনালোকে কৰি চাব পাৰে ফ্লিপকাৰ্ট এচিয়ৰ তাৰ অপচনত গৈ পেলাই পাই যাব একাউণ্টছত গৈ পেলাই ফ্লিপকাৰ্ট এচিয়ৰ এটা অপচন থাকে তাত কৰিলে মানে কি হয় এটো ক্ৰেডিট স্কোৰটো বাঢ়ি থাকে একচুয়ালি মোৰ প্ৰথমতে আছিল 1500 টকা এতিয়া বাঢ়ি 4000 5000 নে 6000 টকা হ'ল আৰু 5000 6000 টকা মোৰ পারচেজ কৰাৰ স্কোৰ আৰু যদি আপুনি কিছুমান থাকে আৰু এটা থাকে মোৰ টোটাল আছে 14000 নে 15000 আছিল মানে তাত 10000 টকাটো আপুনি এক্সট্ৰা হয় হেতু আপুনি প্ৰডাক্ট কিনাৰ সময়ত ইউজ কৰিব নোৱাৰে গতিকে মোৰ 6000 এটা দি আছে লিমিট 6000 ৰ ভিতৰত মই যিকোনো বস্তু মানে বাকি ক'বলৈ গ'লে বাকি বাই কৰিব পাৰো আৰু নেক্সট মাহৰ 5 তাৰিখৰ ভিতৰত বস্তু পেমেন্ট কৰিব লাগে অনলাইন হওক অনলাইনে কৰিব লাগিব মানে ফোন পে থ্ৰুত হওক বা আপোনাৰ ইউপিআই হওক তেনে কৰিব লাগিব আৰু যদি 5 তাৰিখৰ ভিতৰত নকৰে তাৰ ওপৰত আকৌ আপোনাৰ ফাইন লাগে গতিকে আপুনি যেটো বস্তুটো ফাইদা উঠাই আছে এই মাহত আপুনি বস্তুটো বাই কৰি নেক্সট মাহত পে কৰি আছে গতিকে আপুনি লেট কে কিয় কৰি ফাইনটো ভৰিব গতিকে অপচনটো ফ্লিপকাৰ্টে ভাল দিছে এতিয়ালৈকে মইতো অসুবিধা পোৱা নাই আৰু অনলাইন ডেলিভাৰী যেতিয়া হয় আপোনাৰ পেমেন্ট এডভান্স কৰোৱা থাকে তেন্তে আপোনাৰ কোনো ভয় কৰিবলা কথা নাই কাৰণ ওটিপি এটা থাকে আপোনাৰ মোবাইলতে হে ওটিপিটো থাকিব আপোনাৰ এপছৰ যোনটো হিষ্ট্ৰিত গৈ পেলাই তাত পাব গতিকে এটো কোনো ধৰণৰ তেওঁলোকে ফৰ্ড কৰাৰ চান্স নাথাকে যেতিয়ালৈকে আপোনাৰ ডেলিভাৰী নহয় আপোনাৰ মুখপে আপুনি ওটিপিটো তেওঁলোকক জনাব লাগিব ডেলিভাৰী বয়জনক বা ডেলিভাৰী পাৰ্চনজনক তাৰ পিছতহে হয় গতিকে কোনো ভয় কৰিবলা কথা নাই আৰু এনেকুৱা কৰিব লাগিলে আপুনি বেংক একাউণ্ট লিংক নকৰিব আৰু বা যোনটো বেংক একাউণ্ট লিংক কৰে বেলেগ এনেকুৱা এটা বেংক একাউণ্ট লিংক কৰিব যোনটো বেংক একাউণ্ট আপোনাৰ পইচা কম থাকে obviously আজিকালি যুগত দুটা তিনটা বেংক একাউণ্ট সবৰে থাকে গতিকে যোনটোত আপোনাৰ স্যালাৰি একাউণ্ট বা যোনটোত আপোনাৰ বেছি টকা থাকে হেতু বেংকৰ লগত ট্ৰানজাকচন কৰিব নালাগে এটা নৰমাল একাউণ্ট থাকে যেটো একাউণ্টত আপুনি ডেইলি ট্ৰানজাকচন কৰে কম টকা ৰাখে হেতু একাউণ্টত আপুনি ট্ৰানজাকচন কৰক তা হেতু একাউণ্টৰ লগত ফ্লিপকাৰ্টত কানেক্ট কৰি ৰাখক যদি ভয় খায় আৰু এটা ইমান ডাঙৰ ই-কমাৰ্চ হয় এটা ইমান ডাঙৰ ই-কমাৰ্চ চলাই আছে তেওঁলোকে তেনেকুৱা এটা তেওঁলোকে আপোনাৰ মোৰ পৰা 500-2000 টকা নামাৰে গতিকে এটা চিন্তা কৰিব নালাগে এনেকুৱা ধৰণৰ ধৰিলে আপুনি কাৰোবাক গিফ্ট দিব বিচাৰে ধৰি লওক আপুনি ঘৰত নাথাকে আপুনি ঘৰৰ বাহিৰত থাকে আপুনি অনলাইন পে কৰি দিয়ক পে কৰাৰ পিছত আপোনাৰ ঘৰত ওটিপিটো দি ৰাখক আহি গলে পেমেন্ট কৰি লব পাৰিব কোনো ধৰণৰ পইচা ভেজাল নাথাকে আৰু আজিকালি তো কোনো প্ৰবলেম নাই কিয়নো আজিকালি ডাইৰেক্ট স্ক্যান কৰি পেলাই কিউআৰ দি পেলাই তেওঁলোকে পেমেন্ট ৰিসিভ কৰে গতিকে অসুবিধা নাথাকে ইউজ কৰি চাওক নতুন বস্তুটা আহিলে নতুন বস্তুটো ইউজ কৰি চাব লাগে কেনেকুৱা পাইছে চাব পাৰে একেবাৰে সহজ ফ্লিপকাৰ্ট লাগিলে ইউটিউবত ভিডিও পাই যাব হাউ টু ইউজ ফ্লিপকাৰ্ট পে লেটাৰ অপচন পাই গলে হাজাৰটা ভিডিও ওলাই যাব চাওক তেনেকে গম পাব আৰু মোৰ মতেতো ভালে হ'ব আপুনি মানে যিমান পাৰচেজ কৰিব আপোনাৰ স্কোৰটো বাঢ়ি গৈ থাকে প্ৰতি মাহে স্কোৰ বাঢ়ে এই মাহত আপুনি কিবা এটা পাৰচেজ কৰিলে নেক্সট মাহত দেখিব আপোনাৰ 2000 টকা স্কোৰটো বাঢ়ি গৈছে মানে আপুনি ক্ৰেডিট লিমিটটো বাঢ়ি গৈছে আৰু নেক্সট মাহত আকৌ ধৰি লওক আপুনি আৰু পাই গইলে আৰু 1000 টকা বাঢ়ি গৈছে তেনে ক্ৰেডিট লিমিটটো বাঢ়ি গৈছে মই প্ৰথমতে দিছিলে 1500 টকা আৰু এতিয়া 6000 নে কিমান দি আছে আৰু নেক্সট এনেকে পাই গৈ মই 6 মাহ মান হল ইউজ কৰা 6 মাহ বেছি হৈছে একচুয়ালি মই পাৰচেজ কৰা নাছিলো মানে এই অপচন যদি পাৰচেজ কৰা নাছিলো এখানে
কেছ অন ডেলিভাৰী কৰিছিলোঁ গতিকে তেনেকুৱা ইউজ কৰি চাওক ভাল পাব যিহেতু ফ্লিপকাৰ্টৰ ওপৰতে কথা পাতি আছোঁ আপোনালোকক আৰু এটা কথা জনাব বিচাৰোঁ কোনো দিন ফ্লিপকাৰ্টৰ পৰা যদি কিবা বস্তু পাৰ্চেছ কৰে কম্বো পাৰ্চেছ নকৰিব কম্বো মানে কাপোৰৰ ক্ষেত্ৰত মই কোৱা নাই কাপোৰৰ ক্ষেত্ৰত কম্বো ভালেই থাকে বুকৰ ক্ষেত্ৰত বা এনেকুৱা ধৰণৰ এই ইলেক্ট্ৰনিক সামগ্ৰীৰ ক্ষেত্ৰত কম্বো পাৰ্চেছ নকৰিব কম্বো পাৰ্চেছ কৰিলে অলপ লছ খাব মই এটা উদাহৰণ দি আছোঁ বুক এখন লৈছিলোঁ ইগ'ইজ দ্য নেভি বুকখনটো বহুত ভাল বুক হয় বুকখন অলপ পঢ়িছোঁ নপঢ়াৰ কাৰণটো মই আপোনাক জনাই আছোঁ বুকখনৰ কোৱালিটিটো আপুনি চাওক একদম জেৰক্স কৰি দিয়া টাইপ এখন মই কম্বো লৈছিলোঁ ইয়াৰ লগত আৰু এখন আহিছিলে দ্য কম্পাউণ্ড ইণ্টাৰেষ্ট নেকি দুখন বুক মই কম্বো লৈছিলোঁ মানে কম্বো ল'লে তেওঁলোকে কি কৰে আমাৰ লোকেল যোনটো চেলাৰ মানে লোকেল দিল্লীৰ পৰা যোনবিলাক পাব্লিচাৰ আছে কিছুমান সৰু সুৰা পাব্লিচাৰ তেওঁলোকে পাব্লিছ কৰে মানে কণ্টেণ্টটো পাব্লিছ নকৰে তেওঁলোকে প্ৰিণ্টিঙৰ দায়িত্বটো তেওঁলোকে লৈ পেলাই অৰিজিনেল বুকৰ পৰা কপি মাৰে একদম মানে আপোনাৰ কোৱালিটি একদম বেয়া দিয়ে গতিকে মানে এনেকুৱা হৈ যায় মানে কিতাপখন পঢ়িও মনে যদি চাওক জেৰক্স কৰা নিচিনা গতিকে আপোনালোকক মই অনুগ্ৰহ কৰিছোঁ মানে ফ্লিপকাৰ্টৰ পৰা যিহেতু আপোনালোকে পাৰ্চেছ কৰে কেতিয়াবা প্ৰডাক্ট বা কৰিছে কিছুমান বস্তুত কম্বো অৰ্ডাৰ নিদিব যেনেকৈ ধৰি লওক কিতাপৰ ক্ষেত্ৰত ইলেক্ট্ৰনিক বস্তুৰ ক্ষেত্ৰত কম্বো দিয়া মানে আপোনাৰ দামটোতো আপুনি দেখিছে এনেই এখন কিতাপৰ দাম আপোনাৰ 200-250 টকা তেওঁলোকে দিয়ে 120 টকা 150 টকা তে কম্বো কিনাৰ লগে লগে আপুনি কোৱালিটি ডাউন হ'বই আৰু কি হয় মেইনলি এনেকুৱা দেখিছে আপুনি পূৰা জেৰক্স কৰা পঢ়িব পৰা যায় আৰু কিতাপখনৰ মানে এই দেখিছে নাই মানে দেখিলে গম পোৱা যায় কিতাপখনৰ কোৱালিটি কেনেকুৱা গতিকে আপোনাৰ পঢ়িব ইণ্টাৰেষ্ট নাইকিয়া হৈ যাব তো সেইকাৰণে আপোনালোকক জনাইছোঁ এনেকৈ কেতিয়াও আপুনি কম্বো অৰ্ডাৰ নিদিব কিতাপ যদি পাৰ্চেছ কৰে ফ্লিপকাৰ্টেই হওক এমাজনেই হওক আৰু পৰাপক্ষত ফ্লিপকাৰ্ট এচিয়'ৰ্ড বা এমাজন আপোনাৰ যোনটো ফুলফিল নে কি থাকে তেনেকুৱাৰ পৰা পাৰ্চেছ কৰক আৰু এমাজনত প্ৰডাক্ট অৱশ্যে কিতাপৰ ক্ষেত্ৰত তেওঁলোকে 2 নম্বৰী নকৰে কিয়নো এমাজনৰ প্ৰডাক্টটো অলপ বহুত জোখতকৈ অলপ দামটো বেছি আপোনাৰ এই বুকখনৰ যদি এখন অৰিজিনেল বুক হয় এখন আৰু আপোনালোকে জানেই মানে যেতিয়া প্ৰতিখন আপোনাৰ ইণ্ডিয়ান ছাব কণ্টিনেণ্ট কাৰণে বেলেগকৈ বনায় বুকবিলাকৰ কিছুমান ভাষা লেংগুৱেজ চেঞ্জ কৰে আৰু এখন হ'ল আপোনাৰ এখন থাকে পেংগুইন আৰু এখন থাকে ৰূপা পাব্লিকেশ্যন তেওঁলোকৰ পাব্লিকেশ্যনৰ যোনটো প্ৰিণ্টিং বা তেওঁলোকৰ কোৱালিটি বহুত ভাল কৰে পেংগুইনটো বহুত ভাল পেংগুইন আমাৰ ইণ্ডিয়াত বেছিভাগ ডাঙৰ যোনবিলাক অথৰ আছে ইণ্ডিয়ান অথৰ তেওঁলোকে পেংগুইনৰ পৰা পাব্লিছ কৰে পেংগুইনৰ পৰা পাব্লিছ কৰিলে কি হয় তেওঁলোকৰ পেজৰ কোৱালিটি ভাল থাকে দাম বেছি লাগিব এখন বুকৰ দাম আপোনাৰ 180 নে কিমান লৈছে সৰু বুক বহুত সৰু হয় 180 যদি এখন যদি আপুনি বেলেগ ৰূপা বা পেংগুইনৰ পৰা বেলেগত কিনিলে হয় 60 টকাত পাই গ'লহেঁতেন কিন্তু ইয়াৰ কোৱালিটি তাৰ লগত আপোনাৰ মানে আকাশ পাতাল পাৰ্থক্য পঢ়িয়ে ইণ্টাৰেষ্ট নাপাব কাৰণ কিছুমান বস্তু আপুনি প্ৰথম চাব তাৰপিছত ইণ্টাৰেষ্ট বাঢ়ে এই বুকখনৰ কোৱালিটি চাওক আপুনি টেক্সৰ কোৱালিটি চাওক এইখিনি টেক্সৰ কোৱালিটি চাওক আৰু চেম লোকেল বুক হয় তাৰ টেক্সৰ কোৱালিটি চাওক পেজৰ কোৱালিটি চাওক গতিকে ডিপেণ্ড কৰে কিছুমান ক্ষেত্ৰত আৰু বেচিকেলি বুকততো আপোনাৰ এনেকুৱা নহ'ব যে মানে এখন কম দামী পাব্লিচাৰে বনোৱাৰ কাৰণে ইয়াৰ ভিতৰৰ কণ্টেণ্টবিলাক ডুপ্লিকেট হয় এইটো নহয় 99% ক্ষেত্ৰত চেমখিনিয়ে কপি মাৰে তেওঁলোকে চেমখিনিয়ে কপি কৰে তাৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায় কিন্তু কোৱালিটিটো অলপ ডাউন হৈ যায় কোৱালিটি ডাউন হোৱাৰ ফলত ইণ্টাৰেষ্ট নাপাব পঢ়ি কিছুমানে আপোনাৰ অলপ ব্লাৰি টাইপ থাকিব কিছুমান আখৰ বুজি নাপায় কেতিয়াবা তেনেকুৱা হয় এইবিলাক ব্লাৰি টাইপ থাকে তেনেকুৱা হয় আপোনালোকে নেক্সট কেতিয়াবা যদি কিবা পাৰ্চেছ কৰে ধ্যান দিব আৰু তেনেকৈ আপোনাৰ ইলেক্ট্ৰনিক সামগ্ৰী জুৱেলাৰী হওক কম্বো দি দিয়ে 2-3টা মানে ঠগন খাব কিছুমান বস্তুত আপোনাৰ কম্বো দিলে প্ৰফিট আছে কাপোৰত কম্বো দিছে আপোনাৰ প্ৰফিট থাকিব বেবী কেয়াৰত কম্বো দিছে আপোনাৰ প্ৰফিট থাকিব কিন্তু কিছুমান বস্তু তেওঁলোকে কোৱালিটিত হেৰি কৰিব নোৱাৰে কম্প্ৰমাইজ কৰিব নোৱাৰে কাৰণ বহুত কথা থাকে আৰু মেইনলি মই যোনটো ক'লোঁ ফ্লিপকাৰ্ট এচিয়'ৰ্ড বা এমাজন ফুলফিল তাৰ পৰা ৰিচিভ কৰিব প্ৰডাক্ট সদায় লিখাই থাকে আপুনিতো গম পায় যোনবিলাকে অনলাইন পাৰ্চেছ কৰে আপোনালোকে গম পাব তাৰ পৰা পাৰ্চেছ কৰিব আৰু তাৰ লগতে চেলাৰ থাকে তলত গৈ চেলাৰ চাব যেতিয়া প্ৰডাক্ট চাব তাত গৈ চেলাৰ চাব চেলাৰৰ ৰেটিং থাকে 2.5 4.5 মিনিমাম 4 তাতকৈ তলত হ'লে চেলাৰ নল'ব আৰু চাব কিছুমান চেলাৰ ফ্লিপকাৰ্ট এচিয়'ৰ্ড পলিচি বা এমাজন ফুলফিল পলিচিটো নাথাকে যোনজন চেলাৰত নাথাকে ফ্লিপকাৰ্টত এই বস্তুটো তেওঁলোকৰ পাৰ্চেছ নকৰিব ফুলফিল থাকিব লাগিব ফুলফিল আচলতে এমাজনৰ ক্ষেত্ৰত তেনেকৈ নাথাকে ফ্লিপকাৰ্টত এচিয়'ৰ্ড থাকে চেলাৰ চুজ কৰিব পাৰি আপুনি এমাজনত চুজ কৰিব নোৱাৰি মেবি ফ্লিপকাৰ্টত এনেকৈ চেলাৰ চুজ কৰিব পাৰি তেনেকৈ চেলাৰজনক চুজ কৰিব ৰিভিউ চাব ডেলিভাৰী তেওঁলোকৰ
মানে আমি ৰিভিউ দিওঁ তাৰ ওপৰত ডিপেণ্ড কৰে ৰেটিংটো তেওঁলোকৰ চাই ল'ব 4.5 মিনিমাম তেনেকুৱা থাকেই তেওঁলোকৰ পৰাহে ল'ব আৰু নতুন চেলাৰৰ পৰা নল'ব আৰু ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত ৰিটেইল নে এনেকুৱা কিবা এটা আছিলে চেলাৰ বেষ্ট প্ৰডাক্ট হয় তেওঁলোকৰ মই আজিলৈকে যিমান প্ৰডাক্ট ইলেক্ট্ৰনিক লৈছোঁ ৰিটেইলাৰ নে এনেকুৱা কিবা এটা আছিলে সিহঁতৰ চেলাৰ তেওঁলোকৰ পৰা লওঁ ৰেটিং ভাল তেওঁলোকৰ পৰা ল'ব পাৰে আৰু এইটোতো ক'লোৱে বুকছৰ ক্ষেত্ৰত ৰূপা পাব্লিকেশ্যন ভাল পাইছোঁ আৰু পেংগুইন বুলি থাকে পেংগুইনটো আচলতে হয় বাহিৰতো আছে ইউকেতো আছে আৰু ইণ্ডিয়াতো তেওঁলোকৰ ব্ৰাঞ্চ আছে পেংগুইনৰ যিখিনি বুক তেওঁলোকৰ বুকৰ আপোনাৰ কোৱালিটি ভাল পাব পঢ়ি ভাল পাব গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে তেনেকৈ ভিডিঅ'টো চাই থাকিব আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভাল পালে লাইক কৰিব কমেণ্ট কৰিলেহে বুজা যায় একচুৱেলি ভিডিঅ'বিলাক কেনেকুৱা পাইছে আপোনালোকে লাইক বা ছাবস্ক্ৰাইব নকৰিলেও কমেণ্ট কিবা এটা কৰক অন্ততঃ মই গম পাম মই কিমানখিনি ভাল কৰিব পাৰিছোঁ বা কিমানখিনি বেয়া কৰিব পাৰিছোঁ এতিয়া চাই থাকিব আজিলৈ ধন্যবাদ আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম থেংক ইউ